Welcome friends to Anjali tutorial. আজি আমি পঢ়িম কি পঢ়িম ইলেক্ট্ৰিচিটি পাৰ্ট নাম্বাৰ 4 লেকচাৰ অলৰেডি তিনটা পাৰ্ট আমি চেনেলত আপলোড কৰিছো ভিডিও যদি চোৱা নাই তোমালোকে প্লিজ প্লেলিষ্টত যাবা হে ভিডিও কেটা চাই লবা যত আমি ডিসকাস কৰিছিলো what is electric current, what is electric potential, circuit diagram কি হয়, what is circuit diagram, তাৰপিছত আমি ডিসকাস কৰিছিলো on what factors the resistance of a conductor depends. So এই গুটেখিনি কথা আমি এই তিনটা ভিডিও লেকচাৰত ডিসকাস কৰিলো অলৰেডি আৰু তাৰ ওপৰত যিখিনি বেসড প্ৰবলেমছ আছে সেই প্ৰবলেমছ খিনিও আমি সলিউশন কৰিলো যদি তোমালোকে হে ভিডিও কেটা চোৱা নাই তেতিয়া হলে প্লেলিষ্টত আছে হে ভিডিও কেটা তোমালোকে প্লিজ প্লেলিষ্টত যাবা ইলেক্ট্ৰিচিটি দেখিবা তাতে আৰু তাতে তোমালোকে হে ভিডিও কেটা চাও পাৰিবা নহলে মই এই ভিডিও ডেসক্ৰিপচনত তোমালোকক বাকি কেটা ভিডিও লিংকটো দি দিম তোমালোকে হে ভিডিও কেটাও চাই লবা হে ভিডিও কেটা চাই লোৱাৰ পিছত তোমালোকৰ এই ভিডিওটো চালে কি হ'ব কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব কাৰণ আমি পঢ়াৰ এটা কন্টিনিউটি থাকে সো হে কন্টিনিউটিটো মেইনটেইন হ'ব ঠিক আছে তো আজি আমি ডিসকাস কৰিম আমাৰ যেটো পাৰ্ট নাম্বাৰ 4 হেতুত আমি কি ডিসকাস কৰিম আমি ডিসকাস কৰিম যে যিবিলাক ৰেজিস্টাৰ আছে হে ৰেজিস্টাৰ বিলাক আমি সাৰ্কিটত কেনেকৈ কানেক্ট কৰিম আৰু সাপোজ এটা সাৰ্কিটত ঢেৰ ৰেজিস্টাৰ আছে মোৰ সিৰিজ অফ মানে কম্বিনেশন অফ ৰেজিস্টাৰ্স আছে হে ৰেজিস্টাৰ্স বিলাকৰ আমি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স আমি কেনেকৈ উলিয়াম বা হে ৰেজিস্টাৰ বিলাক আমি সাৰ্কিটত কেনেকৈ কানেক্ট কৰিব পাৰো কি মেথড আছে কানেক্ট কৰাৰ তাহাঁতৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কি হ'ব ইকুইভ্যালেন্ট ভোল্টেজ কি হ'ব ইকুইভ্যালেন্ট কারেন্ট কি হ'ব সো এই গুটেইখিনি কথা আমি আলোচনা কৰিম ঠিক আছে আৰু ওহমছ ল আমি এই সাৰ্কিটত কেনেকৈ এপ্লাই কৰিম ডিফাৰেন্ট ৰেজিস্টাৰত সো এই গুটেইখিনি কথা আমি আজিৰ লেকচাৰটোত ডিসকাস কৰিম ফাইন সো তোমালোকৰ যদি কিবা ডাউট থাকে তো ডাউট থাকিলে তোমালোকে মোৰ টেলিগ্ৰাম চেনেল আছে হে টেলিগ্ৰাম চেনেলত তোমালোকে জয়েন কৰি লবা তাতে তোমালোকে পাৰ্সোনালি মোক ডাউট সুধিব পাৰিবা তোমালোকৰ যিয়ে ডাউট নাথাকক তাতে সবখিনি ডাউট তোমালোকে মোক সুধিব পাৰিবা ঠিক আছে সো এটো টেলিগ্ৰাম চেনেলৰ যেটো লিংক তোমালোকে দেখা পাইছা এই লিংকটো তোমালোকে গৈ পেলাই চেনেলটো জয়েন কৰি লব পাৰিবা অঞ্জলি টিউটোৰিয়েল বুলি চেনেল আছে তো তাতে তোমালোকৰ কি হ'ব এই চেনেলটো জয়েন কৰি ললে তোমালোকে তাতে তোমালোকৰ সাপোজ পঢ়ি থাকোতে কিবা ডাউট ওলালে বা যিকোনো ধৰণৰ ডাউট তোমালোকৰ থাকিব পাৰে সেই ডাউটখিনি মোক ডাইৰেক্ট তোমালোকে তাতে মানে ডাইৰেক্টলি সুধিব পাৰিবা ডাইৰেক্টলি মোৰ লগত কানেক্ট হ'ব পাৰিবা ঠিক আছে আৰু যদি টেলিগ্ৰাম নাই প্লে ষ্টৰত গৈ টেলিগ্ৰাম ডাউনলোড কৰি তাতে অঞ্জলি টিউটোৰিয়েল সাৰ্চ কৰিবা আৰু চেনেলটো পাই যাবা ঠিক আছে ফাইন তাৰোপৰি আমাৰ যেটো ফেসবুক পেজ আছে হে ফেসবুক পেজটো তোমালোকে জয়েন হ'ব পাৰা ইয়াতেও তোমালোকে তোমালোকৰ ডাউট বিলাক সুধিব পাৰা ফেসবুকত অঞ্জলি টিউটোৰিয়েল সাৰ্চ কৰিবা এই পেজটো দেখা পাবা তোমালোকে লাইক কৰিবা আৰু ফলো কৰিবা তাতেও তোমালোকে মোক ডাউট বিলাক সুধিব পাৰিবা ঠিক আছে তো তেতিয়া হলে আমি আজিৰ ক্লাসটো আৰম্ভ কৰিম আজি আমি কি ডিসকাস কৰিম সো আজিৰ ক্লাছত আমি অলৰেডি এইখিনি টপিকস ডিসকাস কৰিলো যে হোৱাট ইজ ইলেক্ট্ৰিক কারেন্ট এন্ড কনসেপ্ট অফ সার্কিট হোৱাট ইজ ইলেক্ট্ৰিক পটেনশিয়াল এন্ড পটেনশিয়াল ডিফারেন্স সার্কিট ডায়াগ্রাম ওহমছ ল ফ্যাক্টরস অন হুইচ দ্য রেজিস্ট্যান্স অফ এ কন্ডাক্টর ডিপেন্ডস এই গুটেখিনি টপিক আমি অলৰেডি আগৰ ভিডিও কেইটাত ডিসকাস কৰিছো আজি আমি ডিসকাস কৰিম ৰেজিস্ট্যান্স অফ এ সিস্টেম অফ ৰেজিস্টাৰ্স তো এই যেটো টপিক আছে এই টপিকটো আমি আজি ডিসকাস কৰিম আৰু সিৰিজ আৰু প্যাৰালেল কানেকশন অফ ৰেজিস্টাৰ্স তো ৰেজিস্টাৰ বিলাক সাৰ্কিটত আমি সিৰিজত কানেক্ট কৰিব পাৰো প্যাৰালেলত কানেক্ট কৰিব পাৰো সো সিৰিজ কানেকশন কি হয় প্যাৰালেল কানেকশন কি হয় সো এই গুটেখিনি আজি আমি আমাৰ সেশনটোত ডিসকাশন কৰিম ফাইন আৰু তাৰ ওপৰত যিখিনি বেসড প্ৰবলেমছ আছে সেই প্ৰবলেমছখিনিও আমি আজি সলভ কৰিম ঠিক আছে তো তোমালোকে ধুনীয়াকৈ ৰেডি হৈ লোৱা নিজৰ কপি পেন আগত লৈ লোৱা ঠিক আছে আৰু মই যি কম তোমালোকে ধুনীয়াকৈ বুজিবা ঠিক আছে তাৰ পিছত নিজে ধুনীয়াকৈ এবাৰ ৰিভাইজ কৰিবা ভিডিওটো চাই ওকে তো প্ৰবলেমছখিনি যিখিনি কৰাই দিম সেইখিনি তোমালোকে ভালদৰে বুজি ল'বা তাৰ পিছত নিজে এবাৰ প্ৰেক্টিছ কৰিবা তো অল উইল বি ওকে ফাইন তো তেতিয়াহ'লে আজি আমি আমাৰ সেশনটো আৰম্ভ কৰোঁ ঠিক আছে তো মই এতিয়া নিজকে হাইড কৰিম ঠিক আছে বাকিখিনি যিখিনি হিটিং ইফেক্ট অফ কারেন্ট এইখিনি বাকিখিনি যিখিনি আছে সেইখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম ফাইন সো তেতিয়াহ'লে মই নিজকে হাইড কৰিছোঁ এতিয়া ফাইন আৰু আমি আমাৰ আজি ক্লাসটো আৰম্ভ কৰোঁ ওকে তো চোৱা আজি আমি ফাৰ্স্ট কি পঢ়িম ফাৰ্স্ট আমাৰ আজি আছে যে ৰেজিস্ট্যান্স অফ কম্বিনেশন অফ ৰেজিস্টাৰ্স যে সার্কিট এটাত আছে সার্কিট এটাত যিবিলাক ৰেজিস্টাৰ থাকে সো সেই ৰেজিস্টাৰ বিলাক আমি গুটেখিনি যেতিয়া কম্বিনেশন থাকিব সেই কম্বিনেশনটোৰ ৰেজিস্ট্যান্স আমি কেনেকৈ উলিয়াম সেইটো আমি আজি পঢ়িম সো চোৱা কি কৈছে যে দেয়াৰ আৰ টু মেথডস অফ কানেক্টিং ৰেজিস্টাৰ্স ইন এ সার্কিট এটা সার্কিটত আমি দুই ধৰণেৰে ৰেজিস্টাৰ্স বিলাক কানেক্ট কৰিব পাৰো ওকে সো ফাৰ্স্ট মেথডটো কি ৰেজিস্টাৰ্স কানেক্টেড ইন সিৰিজ আমি ৰেজিস্টাৰ্সখিনি সিৰিজত কানেক্ট কৰিব পাৰো এন্ড নাম্বাৰ 2 ৰেজিস্টাৰ্স কানেক্টেড ইন প্যাৰালেল
সো আমি দুটা মেথডেৰে ৰেজিষ্টাৰ্ছবিলাক এটা চাৰ্কিটত কানেক্ট কৰিব পাৰোঁ ফাৰ্ষ্ট মেথড ইজ ৰেজিষ্টাৰ্ছ কানেক্টেড ইন সিৰিজ এণ্ড দ্য ছেকেণ্ড ওৱান ইজ ৰেজিষ্টাৰ্ছ কানেক্টেড ইন পেৰেলেল সো আমি দুইটাই ডিছকাছ কৰিম যে সিৰিজ কানেকশ্যন কি হয় পেৰেলেল কানেকশ্যন কি হয় তো এই দুটা মেথড তোমালোকে মনত ৰাখিব লাগিব যে ৰেজিষ্টাৰ আমি চাৰ্কিটত কেনেকৈ কানেক্ট কৰিব পাৰোঁ আইদাৰ ইন সিৰিজ we can connect or in parallel we can connect the resistors in a circuit fine the next ki ahile so next ami ki korim je how the resistors connected in series at resistors bilak keneke connect kore ঠিক আছে এখন সার্কিট আছে তো সার্কিটত তোমালোকক কেবাটাও ৰেজিষ্টাৰ দি দিলে সেই ৰেজিষ্টাৰবিলাক তোমালোকে সিৰিজত কানেক্ট কৰিব লাগে বুলি ক'লে এটা সিৰিজত কানেক্ট কেনেকৈ কৰিবা সো যেটো ফিগাৰ দেখিছা তোমালোকে স্ক্ৰিনত তাতে দেখিছা তিনটা ৰেজিষ্টাৰ মই দেখাইছো ব্লু কালাৰ সো তাৰে ফাৰ্ষ্ট টু ৰেজিষ্টেন্স কিমান R1 সেকেন্ড টু R2 এণ্ড থাৰ্ড ওৱান ইজ R3 সো দেখা পাইছা তোমালোকে সো এই ৰেজিষ্টাৰ কিটা চোৱা তোমালোকে এই ৰেজিষ্টাৰ কিটা দেখিছা ঠিক আছে ফাইন এটো R1 এটো R2 এটো R3 ঠিক আছে এই ৰেজিষ্টাৰবিলাক চোৱা এই ৰেজিষ্টাৰ্ছ কিটা কেনেকৈ কানেক্ট হৈছে সো এটাৰ এণ্ডৰ লগত ইটোৰ এণ্ডটো আমি কানেক্ট কৰিছোঁ ঠিক আছে এটাৰ এণ্ডৰ লগত এটো আমি কানেক্ট কৰিছোঁ আৰু ৰেজিষ্টেন্সৰ সিম্বলবিলাক কেনেকৈ আছিল মই তোমালোকক দেখাইছিলোঁ আগৰ যেতিয়া আমি সাৰ্কিট ডায়াগ্ৰাম পঢ়িছিলোঁ সো এটো এনেকৈ আমি সাৰ্কিট ডায়াগ্ৰাম হলে এনেকৈ দিম তোমালোকক বুজাবৰ কাৰণে মই এনেকৈ দিছোঁ সো ৰেজিষ্টাৰবিলাক যেতিয়া আমি এনেকৈ কানেক্ট কৰোঁ এটাৰ পিছত আনটো ঠিক আছে এটাৰ এণ্ডৰ লগত the one end of a resistor is connected to the other end of the another resistor so series ot ami eneke connect korim tomaloke resistor bilak jetia eneke connect kora thakibo suppose etu R1 etu R2 etu R3 so jetia resistor bilak eneke connect kora thakibo tomaloke bujibo lagibo je resistors bilak series ot connect kora hoise thik ase to hetu yat koise je in series connection resistors are connected one after another এটাৰ পিছত আনটো আমি যেনেকৈ তোমালোকে ফিগাৰটোত দেখিছা R1 ৰ লগত R2 কানেক্ট হৈছে R2 ৰ লগত R3 কানেক্ট হৈছে সো এটাৰ পিছত আনটো যেতিয়া এনেকৈ কানেক্ট কৰিম সো এনেকুৱা কানেকশ্যনক আমি কি ক'ম যে সিৰিজ কানেকশ্যন যেতিয়া আমি সাৰ্কিটৰ ৰেজিষ্টাৰ্ছবিলাক এনেকৈ কানেক্ট কৰিম তো তেতিয়া আমি হেতু কি কানেকশ্যন বুলি ক'ম সিৰিজ কানেকশ্যন বুলি ক'ম so that is one end of a resistor is connected with one end of another resistor যেটো কৈছে যে one end of a resistor is connected with one end of another resistor এটা ৰেজিষ্টাৰৰ এটা এণ্ডৰ লগত যেটো সেকেন্ড ৰেজিষ্টাৰ থাকিব তাৰ ইটো এণ্ড আমি কন্টিনিউয়াছলি জয়েন কৰিম এটাৰ পিছত এটাকে যেনেকৈ ফিগাৰটোত দেখাইছো R1 R2 R3 যদি এনেকৈ ৰেজিষ্টাৰ্ছ বিলাক কানেক্ট কৰা থাকে যদি এনেকৈ ৰেজিষ্টাৰ্ছ বিলাক এটা সাৰ্কিটত কানেক্ট কৰা থাকে তেতিয়া তোমালোকে বুজিব লাগিব যে এই কানেকশ্যনটো হৈ গ'ল আমাৰ সিৰিজ কানেকশ্যন ফাইন সো সিৰিজ কানেকশ্যন কেনেকৈ হয় তোমালোকে গম পালা ওকে ফাইন ঠিক আছে তেতিয়াহলে আমি আমাৰ নেক্সট পঢ়ো সো নেক্সট কি আছে চোৱা আচ্ছা নেক্সট চোৱা ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স এণ্ড পটেনশিয়াল ডিফাৰেন্স ইন এ সিৰিজ কানেকশ্যন সো এটা সিৰিজ কানেকশ্যনত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স বা পটেনশিয়াল ডিফাৰেন্স আমি কেনেকৈ ক্যালকুলেট কৰিম সো তোমালোকে এটা এখন কি সাৰ্কিট দেখা পাইছা ফিগাৰটোত দেখিছানে সো চোৱা এই ফিগাৰটোত চোৱা এটো বেটাৰী ঠিক আছে সো এটো বেটাৰী পজিটিভ এণ্ড এটো নিগেটিভ এণ্ড ঠিক আছে তো এটো পজিটিভ এণ্ড আৰু এটো নিগেটিভ এণ্ড ঠিক আছে এটো পজিটিভ এটো নিগেটিভ এণ্ড আৰু এটো V ভোল্টৰ বেটাৰী ঠিক আছে সো কারেন্ট আমাৰ এটো ডাইৰেকশনত ফ্লো হ'ব ওকে ফ্লো হৈ পেলাই ইয়াত তিনটা ৰেজিষ্টাৰ আছে এটো R1 এটো R2 আৰু এটো R3 ঠিক আছে তিনটা মোৰ ৰেজিষ্টাৰ্ছ আছে আৰু ৰেজিষ্টাৰ কিটা কেনেকৈ কানেক্ট হৈ আছে মোৰ সিৰিজত কানেক্ট হৈ আছে ঠিক আছে সিৰিজত কানেক্ট হৈ আছে আৰু চোৱা I কারেন্ট ফ্লোজ থ্ৰু দা অল ৰেজিষ্টাৰ্ছ আৰু তোমালোকক কোৱা হৈছে যে এই ৰেজিষ্টাৰ গিটাৰ মাজেৰে কিমান কারেন্ট পাৰ হৈ গৈছে সো কারেন্টটো মোৰ এটো ডাইৰেকশনত পাস হ'ব কাৰণ বেটাৰী পজিটিভ এণ্ডৰ পৰা নিগেটিভ এণ্ডলৈ কারেন্ট যায় সো এফালে I কারেন্ট পাস হৈ গৈছে যেটো এটো মই দেখাই দিছো I কারেন্ট পাস থ্ৰু দা ফ্লোজ থ্ৰু ইচ ৰেজিষ্টাৰ্ছ সো এই R1 যেটো ৰেজিষ্টাৰ আছে তাৰ মাজেদিও I কারেন্ট গৈছে R2 যেটো ৰেজিষ্টাৰ আছে তাৰ মাজেদিও I কারেন্ট গৈছে আৰু R3 যেটো ৰেজিষ্টাৰ আছে তাৰ মাজেদিও I কারেন্ট গৈছে মানে প্ৰত্যেকটো ৰেজিষ্টাৰৰ মাজেদি ইকুৱেল কারেন্ট পাস হৈছে ঠিক আছে এতিয়া চোৱা এই ৰেজিষ্টাৰ কেটা মোৰ সিৰিজত কানেক্ট আছে অলৰেডি সিৰিজ কানেকশ্যন কেনেকৈ হয় দেখালো এটাৰ পিছত আনটো কানেক্ট হৈ আছে গতিকে চোৱা কিন্তু সিৰিজ কানেকশ্যনত আমি এটা কথা মন কৰিব লাগিব যে সিৰিজ কানেকশ্যনত কি হয় সিৰিজ কানেকশ্যনত প্ৰত্যেকটো ৰেজিষ্টাৰৰ মাজেদি ইকুৱেল কারেন্ট পাস হয় ঠিক আছে হেতু আমি ফাৰ্স্ট মনত ৰাখিব লাগিব যে through every resistor connected in series the same amount of current passed ঠিক আছে প্ৰত্যেকটো ৰেজিষ্টাৰৰ মাজেদি ইকুৱেল কারেন্ট পাস হ'ব ইন সিৰিজ কানেকশ্যন
কিন্তু হিহঁতৰ যেটো পটেনশিয়াল ডিফাৰেন্স এক্ৰছ ইচ ৰেজিষ্টাৰ হেতু কিন্তু ডিফাৰেন্ট হ'ব কাৰণ তোমালোকে চোৱা এটা যেটো R1 ৰেজিষ্টাৰ আছে ইয়াৰ A to end আৰু ইয়াৰ A to end এই দুটা এণ্ডৰ মাজত মোৰ পটেনশিয়াল ডিফাৰেন্স কিমান V1 এটা R2 পটেনশিয়াল ডিফাৰেন্স কিমান V2 আৰু R3 পটেনশিয়াল ডিফাৰেন্স কিমান V3 ঠিক আছে এতিয়া চোৱা মোৰ R1 যেটো ৰেজিষ্টাৰ আছে তাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান সৰি তাৰ R1 ৰেজিষ্টাৰ এক্ৰছ মোৰ ভোল্টেজ কিমান V1 ভোল্ট R2 ৰেজিষ্টাৰ এক্ৰছ মোৰ ভোল্টেজ কিমান V2 ভোল্ট আৰু R3 ৰেজিষ্টাৰ মোৰ এক্ৰছ পটেনশিয়াল ডিফাৰেন্স কিমান V3 ভোল্ট এটা টোটাল ব্যাটাৰীটোৰ পটেনশিয়াল ডিফাৰেন্স কিমান আছিল V ভোল্ট আছিল তেতিয়া হলে মই এই V1 + V2 + V3 কৰিলেহে কি পাম V ভোল্ট পাম ঠিক আছে মোৰ টোটাল তেতিয়া হলে গোটেই সাৰ্কিটটোত V ইকুইভ্যালেন্ট মানে টোটাল ভোল্টেজ কিমান হ'ব মোৰ কিমান হ'ব V1 + V2 + V3 হ'ব কাৰণ R1 ৰ মাজেদি V1 গৈছে R2 ৰ মাজেদি V2 গৈছে আৰু R3 মাজেদি কিমান গৈছে V3 গৈছে ঠিক আছে সো টোটাল যেটো মোৰ টোটাল সাৰ্কিটৰ যেটো ব্যাটাৰী V ভোল্ট হ'ব হে V টো মই V ইকুইভ্যালেন্ট বুলি কৈছো সো V ইকুইভ্যালেন্ট ইকুৱেল টু কিমান হ'ব মোৰ V1 + V2 + V3 হ'ব ঠিক আছে এতিয়া চোৱা আমি যদি ওহমছ ল লগাও প্ৰত্যেকটো ৰেজিষ্টাৰত সো এফালেদি I কাৰেন্ট গৈছে সো যদি মই ফাৰ্স্ট R1 টোত লগাও তেতিয়া হলে মোৰ V1 ইকুৱেল টু কি হ'ব V ইকুৱেল টু IR আমি ওহমছ লৰ পৰা জানো সো V1 ইকুৱেল টু কি হ'ব মোৰ I R1 ঠিক আছে ফাৰ্স্ট ৰেজিষ্টাৰটোৰ কাৰণে R1 ৰেজিষ্টাৰটোৰ কাৰণে মোৰ কি হ'ব V1 ইকুৱেল টু I R1 হ'ব ওহমছ লৰ মতে সেকেন্ডৰ মতে কি হ'ব V2 ইকুৱেল টু I R2 ঠিক আছে আৰু থাৰ্ডটোৰ কাৰণে V3 ইকুৱেল টু কি হ'ব I R3 ঠিক আছে এটা V ইকুইভ্যালেন্ট ইকুৱেল টু কি হ'ব V ইকুইভ্যালেন্ট ইকুৱেল টু হ'ব মোৰ টোটাল কাৰেন্ট সাৰ্কিটটোৰ মাজেদি কিমান গৈছে I আৰু গোটেই সাৰ্কিটটো মই ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো REQ বুলি লৈছো ঠিক আছে এতিয়া মই যদি এই ইকুৱেশনটোলৈ আহো যেটো আমি V ইকুইভ্যালেন্ট V1 + V2 + V3 পালো তাত যদি মই V ইকুইভ্যালেন্টৰ ঠাইত মই কি বহাব পাৰিম I R ইকুইভ্যালেন্ট ইকুৱেল টু তেতিয়া হলে মই V1 ইকুৱেল টু কি বহাব পাৰিম I R1 প্লাস V2 ঠাইত মই বহাব পাৰিম I R2 প্লাস V3 ঠাইত মই কি বহাব পাৰিম I R3 ঠিক আছে এটা I টো মই যদি কমন লৈ লওঁ তেতিয়া হলে কি হ'ব এফালে I ব্ৰেকেটত R1 প্লাস R2 প্লাস R3 কাৰণ প্ৰত্যেকটো ৰেজিষ্টাৰৰ মাজেদি ইকুৱেল কাৰেন্ট গৈছে ঠিক আছে সিৰিজত ইকুৱেল কাৰেন্ট যায় তো তেতিয়া হলে এফালে কি থাকিব I REQ আৰু মোৰ I কেনসেল যাব তেতিয়া হলে মোৰ কি থাকিব R ইকুইভ্যালেন্ট ইকুৱেল টু R1 প্লাস R2 প্লাস R3 ঠিক আছে সো যিকোনো সিৰিজ কানেকশনত তোমালোকে এই সাৰ্কিটটোৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কেনেকৈ পাবা যে প্ৰত্যেকটো ৰেজিষ্টাৰ আমি সাম কৰি দিব লাগিব ঠিক আছে R1 plus R2 plus R3 equal to R equivalent হ'ব যদি আৰু ৰেজিষ্টাৰ থাকে ইয়াত মই তিনটা দেখাইছো যদি তিনটাৰ ঠাইত তোমালোকৰ 10টাও থাকে বা 4টাও থাকে 5টাও থাকে যিমানেই নাথাকক যদি প্ৰত্যেকটো ৰেজিষ্টাৰ আমাৰ সিৰিজত থাকে তেতিয়া হলে আমি কি কৰিব লাগিব সেই সাৰ্কিটখনৰ যদি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলাবলগীয়া হয় তেতিয়া হলে আমি গোটেই গেটা ৰেজিস্ট্যান্স সাম কৰি দিলে যেটো পাম হেতুৱে হ'ব আমাৰ কি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স আৰু V ইকুইভ্যালেন্ট কিমান হ'ব আমি এক্ৰছ ইচ ৰেজিষ্টাৰ আমাৰ পটেনশিয়াল ডিফাৰেন্স যিমান হ'ব সেই প্ৰত্যেকটো পটেনশিয়াল ডিফাৰেন্সক আমি যদি প্লাস কৰি দিও তেতিয়া হলে আমি যেটো ৰিজাল্ট পাম হেতুৱে হ'ব আমাৰ V ইকুইভ্যালেন্ট ঠিক আছে সো V ইকুইভ্যালেন্ট এখানে ইয়াত তিনটা ৰেজিষ্টাৰ দিয়া আছে এখানে V1 + V2 + V3 হল আৰু R ইকুইভ্যালেন্ট কিমান হল R1 + R2 + R3 যদি তিনটাতকে বেছি থাকে তেতিয়া হলে আমি সাম কৰি দিলে হ'ব ওকে সো এই ফৰ্ম এটো বস্তু আমি মনত ৰাখিব লাগিব যে সিৰিজত আমি R ইকুইভ্যালেন্ট কেনেকৈ উলিয়াম তে প্ৰত্যেকটো ৰেজিষ্টাৰৰ যেটো ৰেজিস্ট্যান্স থাকিব আমি প্লাস কৰি দিম আৰু V ইকুইভ্যালেন্ট কেনেকৈ উলিয়াম প্ৰত্যেকটো ৰেজিষ্টাৰৰ এক্ৰছ যিমানটো পটেনশিয়াল ডিফাৰেন্স থাকিব প্ৰত্যেকটোকে আমি সাম কৰি দিম আৰু সাম কৰি পেলাই যেটো ৰিজাল্ট পাম দ্যাট ইজ आवर V ইকুইভ্যালেন্ট অৰ ইকুইভ্যালেন্ট পটেনশিয়াল ডিফাৰেন্স ঠিক আছে সো এটোই আছিল তো এটা এক্সাম্পলৰ এটো আছিল ঠিক আছে সাপোজ মই এটা এক্সাম্পলত বুজাই দিছো সাপোজ যেনিবা আমাৰ এটো সাৰ্কিট ঠিক আছে মই এটা সাৰ্কিট লৈছো এটো
এইটো মোৰ তিনটা ৰেজিষ্টাৰ আছে ঠিক আছে এটা মোৰ বেটাৰী ঠিক আছে এইটো মই ধৰি ললো মোৰ 2 ওম ৰেজিস্ট্যান্স এইটো মোৰ 3 ওম আৰু এইটো মোৰ 4 ওম ঠিক আছে তেতিয়া হলে মোৰ এই সার্কিটটোৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স REQ কিমান হ'ব কাৰণ সিৰিজত কানেক্ট আছে সো মোক কিমান হ'ব 2 + 3 + 4 = 9 ওম ঠিক আছে Suppose ইয়াৰ মাজেদি কারেন্ট কিমান গৈছে কারেন্ট suppose ইয়াৰ মাজেদি গৈছে মই ধৰি ললো কারেন্ট গৈছে যেনিবা 6 এম্পিয়াৰ 6 এম্পিয়াৰ কারেন্ট গৈছে ঠিক আছে তেতিয়া হলে মোৰ এই ফাৰ্স্ট যেটো ৰেজিস্টাৰ তাৰ মাজেদি V1 কিমান হ'ব এৰ মাজেদি V1 হ'ব এডখ কিমান হ'ব V2 হ'ব এক্ৰছ 2 নম্বৰ ৰেজিস্টাৰ আৰু 3 নম্বৰ ৰেজিস্টাৰ এক্ৰছ মোৰ পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব V3 হ'ব তেতিয়া হলে মই V1 কিমান উলিয়াম Suppose if 6 ampere so first to মাজেদিও 6 ampere যাব so কিমান হ'ব IR so 6 into 2 so 12 volt ঠিক আছে তো V2 কিমান হ'ব মোৰ 3 into 6 so 18 volt আৰু V3 কিমান হ'ব মোৰ 4 multiplied by 6 volt তো কিমান হ'ব মোৰ 24 volt ঠিক আছে গতিকে মোৰ V equivalent কিমান হ'ব এই ক্ষেত্ৰত V equivalent হ'ব 12 plus 18 plus 24 তো কিমান হ'ব 18 plus 12 30 30 plus 24 কিমান হ'ব মোৰ 54 volt তো এনেকে আমি উলিয়াব লাগিব এতিয়া বুজি পালা ঠিক আছে এতিয়া ক্লিয়াৰ ওকে তো এতিয়া হেতুৱে ফৰ্মুলা যে ইকুইভ্যালেন্ট কেনেকৈ উলিয়াম আমি সিৰিজ কানেকশনত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কেনেকৈ উলিয়াম আৰু ইকুইভ্যালেন্ট পটেনশিয়াল ডিফাৰেন্স আমি কেনেকৈ উলিয়াম ঠিক আছে সো হেতুৱে এনেকৈ দেখুৱাই দিলো ফৰ্মুলাটো কেনেকৈ ডিৰাইভ হ'ল ঠিক আছে সো হেতুৱে মই ইয়াত তোমালোকক দেখাইছো ঠিক আছে এটো যে ইন এ সিরিজ কানেকশন সেম অ্যামাউন্ট অফ কারেন্ট ফ্লোজ থ্ৰু ইচ ৰেজিস্টাৰ প্ৰত্যেকটো ৰেজিস্টাৰৰ মাজেদি equal current flow হয় in series connection but potential difference across each register is different কিন্তু potential difference প্ৰত্যেকটো register across different হ'ব ঠিক আছে যেটো মই দেখালো আৰু এটো যেটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সৰ ফৰ্মুলা REQ = R1 + R2 + R3 তো যিমানখিনি ৰেজিস্ট্যান্স আমাৰ সিৰিজত কানেক্টেড হৈ থাকে এই গুটেখিনি আমি ইন্ডিভিজুয়ালি সাম আপ কৰিলে আমি যেটো পাম that is our equivalent resistance and equivalent potential difference will be equal to individual potential difference across each register আৰু প্ৰত্যেকটো ৰেজিস্টাৰৰ across যিমান আমাৰ potential difference থাকিব সেই গুটেখিনি আমি সাম আপ কৰি দিলে we will be calculating our potential equivalent potential difference so এইটা ফৰ্মুলা এইটা মনত ৰাখি লবা ওকে so fine so তেতিয়া হলে আমি এখিনি বুজি পালো সিরিজ কানেকশন কি হয় সিরিজ কানেকশনত আমি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স প্লাস ইকুইভ্যালেন্ট potential difference how we can calculate so we have already studied now we move on to our next topic so next ami ki pohim je how the resistors connected in parallel connection so parallel connectionot etia resistors bilak keneke connect hoy so tomaloke eta figure dekha paisa screenot so figure to soa je R1 R2 R3 এই তিনটা ৰেজিস্টাৰ আছে সো এই তিনটাক মই কেতিয়া প্যাৰেলেলত কানেক্ট হৈ আছে বুলি কম যে ইহঁতৰ এটা কমন ষ্টাৰ্টিং পইণ্ট থাকিব লাগিব আৰু কমন এন্ডিং পইণ্ট থাকিব লাগিব মানে কি বুজিলো যে ইহঁতৰ এই ষ্টাৰ্টিং পইণ্টটো দেখিছানে এটো হেতি একেটা পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে এটা পইণ্টৰ পৰা গুটেকিটা ষ্টাৰ্ট হৈছে দেখিছানে এটো পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু এটো পইণ্টত শেষ হৈছে ঠিক আছে সো ইহঁতৰ ষ্টাৰ্টিং পইণ্টটো সেম আৰু এন্ডিং পইণ্টটো সেম সো এনেকে যদি ৰেজিস্টাৰ্স বিলাক কানেক্ট থাকে তেতিয়া হলে আমি ইহঁতক কম প্যাৰেলেল কানেকশন ঠিক আছে সাপোজ মই এটা আকি দিছো সাপোজ এনেকুৱা জানিবা এই তিনটা মোৰ ৰেজিস্টাৰ আছে সাপোজ এইটো এটা ৰেজিস্টাৰ এনেকে কানেক্ট আছে তাৰ পিছত আকৌ এইটো এনেকে ৰেজিস্টাৰ কানেক্ট আছে আকৌ এনেকে ৰেজিস্টাৰ কানেক্ট আছে ঠিক আছে তো এই তিনটা ৰেজিস্টাৰ সাপোজ এইটো R1 মোৰ এইটো R2 এইটো R3 সো ইহঁতৰ এইটো কমন ষ্টাৰ্টিং আৰু এইটো কমন এন্ডিং Suppose মই কমন ষ্টাৰ্টিং বুলি কেলে কৈছো suppose বেটাৰীটো যেনিবা এনেকে কানেক্ট আছে সো কাৰেন্টটো obviously ইফালদি পাস হ'ব ঠিক আছে সো ইফালদি যেতিয়া পাস হ'ব suppose মই এই সাৰ্কিটটো যদি কমপ্লিট কৰি দিও এটো যদি এটা বেটাৰীৰ লগত কানেক্ট থাকে এনেকে ঠিক আছে সো ইফালদি ঠিক হ'ব এটো কমন ষ্টাৰ্টিং পইণ্ট যেটো কৈছো কমন ষ্টাৰ্টিং পইণ্ট অফ ৰেজিস্টাৰ্স এটো দেখাই দিছো এটো আৰু এটো কি হ'ব মোৰ কমন এন্ডিং পইণ্ট সো যেতিয়া ৰেজিস্টাৰ্স বিলাকৰ এটা কমন ষ্টাৰ্টিং পইণ্ট থাকিব আৰু এটা কমন এন্ডিং পইণ্ট থাকিব তো হেঁতক কি বুলি কব হেঁতি কেনেকৈ কানেক্ট আছে বুলি কব প্যাৰেলেলি কানেক্টেড আছে বুলি কব
ঠিক আছে তো এইখিনি এনেকৈ এইটো পেৰেলেল কানেকশ্যনত থকা বুলি ক'ম ঠিক আছে চ' সেইটো কাৰণে ইয়াত কি কৈছে চোৱা ইন পেৰেলেল কানেকশ্যন অফ ৰেজিষ্টাৰ্ছ অল ৰেজিষ্টাৰ্ছ হেভ ওৱান কমন ষ্টাৰ্টিং পইণ্ট এণ্ড ওৱান কমন এণ্ড পইণ্ট ইন এ চাৰ্কিট এজ শ্ব'ন ইন দ্য ফিগাৰ বিলো তো যিটো ফিগাৰত দেখুওৱা হৈছে সেইমতে কি থাকিব সিহঁতৰ এটা কমন ষ্টাৰ্টিং পইণ্ট থাকিব আৰু এটা কমন এণ্ডিং পইণ্ট থাকিব আৰু এনেকৈ ধৰণে যদি ৰেজিষ্টাৰ্ছবিলাক আমাৰ কানেক্ট থাকে চ' আমি কি বুলি ক'ম এহেঁতি পেৰেলেল কানেকশ্যনত থকা বুলি ক'ম ঠিক আছে ফাইন বুজি পালা পেৰেলেল কানেকশ্যনত কেনেকৈ ৰেজিষ্টাৰ্ছবিলাক কানেক্ট থাকে ঠিক আছে অ'কে চ' নাও উই মুভ অন টু আৱাৰ নেক্সট টপিক তো এইটো চোৱা এইটো কি কৈছে চোৱা ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ এণ্ড কাৰেণ্ট ইন এ পেৰেলেল কানেকশ্যন যেনেকৈ আমি ছিৰিজ কানেকশ্যনত উলিয়াইছিলোঁ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ এণ্ড ইকুইভেলেণ্ট পটেঞ্চিয়েল ডিফাৰেঞ্চ নাও উইল কেলকুলেট আৱাৰ ইকুইভেলেণ্ট পটেঞ্চিয়েল ডিফাৰেঞ্চ এণ্ড ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ ইন এ পেৰেলেল কানেকশ্যন অ'কে চ' এটা চাৰ্কিট দিয়া আছে তাতে এইটো বেটাৰী দেখিছা এইটো বেটাৰী অ'কে এইটো বেটাৰী ঠিক আছে ইয়াৰ ভি ভল্ট অ'কে ভি ভল্ট বেটাৰী চ' ইয়াতে কাৰেণ্ট ফ্ল' হৈছে এইটো ডিৰেকশ্যনত পজিটিভ টু নিগেটিভ চ' আই কাৰেণ্ট ফ্ল'জ থ্ৰু দ্য চাৰ্কিট অ'কে চ' এই আই কাৰেণ্টটো আহি এইফালে আই কাৰেণ্ট গৈ আছে চ' এই জাংচনটোত কি হ'ব আই কাৰেণ্টটো ডিভাইড হৈ যাব এইফালেদি কিমান গ'ল I1 গ'ল এইফালেদি কিমান গ'ল I2 গ'ল আৰু এইফালেদি কিমান গ'ল I3 গ'ল ঠিক আছে এটা এইটো জাংচন পালে এই জাংচনটোৰ পৰা কাৰেণ্টটো ডিভাইড হৈ গ'ল ঠিক আছে আকৌ এইফালেদি গৈ ইহঁতি ক'ত লগ হ'বগৈ এইখিনিত আকৌ কি হৈ যাবগৈ এইফালেদি আকৌ আই কাৰেণ্ট হৈ যাব ঠিক আছে এইফালেদি মাজতে ভাগ হৈ গ'ল R1 ৰেজিষ্টাৰেদি I1 কাৰেণ্ট গ'ল R2 ৰেজিষ্টাৰেদি I2 কাৰেণ্ট গ'ল আৰু R3 ৰেজিষ্টাৰেদি কিমান গ'ল I3 এমাউণ্ট অফ কাৰেণ্ট গ'ল কিন্তু ইহঁতি আকৌ এইফালে গৈ পাৰ হৈ গৈ পেলাই আকৌ এই জাংচনটোত কি হ'বগৈ আকৌ ছেইম আই কাৰেণ্ট হ'বগৈ মানে মই ইয়াৰ পৰা এটা কথা লিখিব পাৰিম যে মোৰ টোটেল কাৰেণ্ট যিটো চাৰ্কিটৰ কাৰেণ্ট আই ডেট উইল বি ইকুৱেল টু I1 প্লাছ I2 প্লাছ I3 ঠিক আছে কিন্তু এক্ৰছ ইচ ৰেজিষ্টাৰ মোৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ ছেইম থাকিব ইন পেৰেলেল কানেকশ্যন কি হ'ব এইটো ইয়াত যদি ভি থাকে চ' 2 নম্বৰ ৰেজিষ্টেঞ্চটো কি হ'ব ভি হ'ব 3 নম্বৰটোতো মোক কি হ'ব VA হ'ব ঠিক আছে আৰু ছিৰিজত কি আছিলে যে পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ ইচ ৰেজিষ্টাৰ ডিফাৰেণ্ট হয় কিন্তু ছেইম কাৰেণ্ট ফ্ল' হয় কিন্তু পেৰেলেলত কি হয় কাৰেণ্টটো ডিফাৰেণ্ট হয় এক্ৰছ ইচ ৰেজিষ্টাৰ কিন্তু পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ ইচ ৰেজিষ্টাৰ আমাৰ একেই থাকে ঠিক আছে সেইটোৱে ডিফাৰেঞ্চ ছিৰিজ কানেকশ্যন এণ্ড পেৰেলেল কানেকশ্যন ঠিক আছে চ' I1 প্লাছ I2 প্লাছ I3 আমাৰ টোটেল কাৰেণ্ট অ'কে আৰু পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ ইচ ৰেজিষ্টাৰ আমাৰ ইকুৱেল থাকিব ভি ভল্ট থাকিব ঠিক আছে তেতিয়াহ'লে আমি যদি ওহমছ ল লগাওঁ আমি কি হ'ব I1টো আমি কি লিখিব পাৰিম V/R1 ওহমছ লৰ পৰা I2টো আমি কি লিখিব পাৰিম V/R2 আৰু I3টো আমি কি লিখিব পাৰিম V/R3 ঠিক আছে কাৰণ আমাৰ কি পটেঞ্চিয়েল ডিফাৰেঞ্চ প্ৰত্যেকটো ৰেজিষ্টাৰৰ এক্ৰছ একেই থাকে আৰু টোটেল কাৰেণ্ট I ইকুৱেল আমি কি লিখিব পাৰিম V/R ইকুইভেলেণ্ট চ' মই গোটেই চাৰ্কিটটোৰ ৰেজিষ্টেঞ্চ R ইকুইভেলেণ্ট বুলি ধৰি লৈছোঁ ঠিক আছে এতিয়া যদি আমি এইটো এপ্লাই কৰোঁ চ' I ঠাইত মই কি লিখিম V/R ইকুইভেলেণ্ট ইকুৱেল টু I1 মানে কি লিখিম V/R1 প্লাছ V/R2 I2 মানে আৰু I3 মানে কি লিখিম V/R3 এতিয়া যদি মই Vটো কমন লওঁ আৰু কটাকটি যাব চ' মোৰ কি থাকিব 1/R ইকুইভেলেণ্ট ইকুৱেল টু 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 ঠিক আছে চ' এইটোৱে হৈ গ'ল ফৰ্মুলা ফৰ কেলকুলেটিং ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ অফ ৰেজিষ্টাৰ্ছ কানেক্টেড ইন পেৰেলেল কানেকশ্যন ঠিক আছে আৰু I ইকুইভেলেণ্টটো কেনেকৈ কেলকুলেট কৰে ইণ্ডিভিজুৱেল কাৰেণ্ট ফ্ল'য়িং থ্ৰু ইচ ৰেজিষ্টাৰ আমি চাম আপ কৰি দিলে যিটো ৰিজাল্ট পাম ডেট ইজ দ্য টোটেল কাৰেণ্ট অফ ফ্ল'য়িং থ্ৰু দ্য চাৰ্কিট আৰু R ইকুইভেলেণ্ট আমি কেনেকৈ কেলকুলেট কৰিম এইটো যিটো আমাৰ ফৰ্মুলা পালোঁ 1/R ইকুইভেলেণ্ট ইকুৱেল টু 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 চ' প্ৰত্যেকটো ৰেজিষ্টেঞ্চৰ আমি কি ল'ব লাগিব ছাপ'জ 3টা ৰেজিষ্টেঞ্চ আছে চ' প্ৰত্যেকটোকে আমি কি কৰিব লাগিব 1/1 কৰি কেনে আমি যিটো কেলকুলেট কৰিম চ' সেইটো তাৰপিছত আমি সেইটো ৰিভাৰ্চ কৰি দিলে আমাৰ R ইকুইভেলেণ্ট ওলাব চ' মই এটা এক্সাম্পলৰ সহায়ত কৈ দিছোঁ ছাপ'জ আমাৰ কি হৈছে 3টা ৰেজিষ্টাৰ আছে চ' যেটা থাকে আমি সেটাই ল'ম ছাপ'জ এটা
তিনিটাতকৈ বেছি থাকিলে আমি তেনেকৈ ল'ম সাপোজ মই এটা তিনিটা কনসিডাৰ কৰিছোঁ সো এই তিনিটা ৰেজিষ্টাৰ মোৰ কি আছে প্যাৰেলালি কানেকশ্যন হৈ আছে ঠিক আছে সাপোজ এইটো মোৰ 2 ওম এইটো মোৰ সাপোজ এইটো 3 ওম আৰু এইটো মোৰ 4 ওম ঠিক আছে এটা মোৰ 2 ওম এটা মোৰ 3 ওম এটা মোৰ 4 ওম ওকে সো এতিয়া মোৰ ইয়াৰ ইকুইভেলেন্ট ৰেজিস্ট্যান্স উলিয়াবলৈ হলে কি কৰিব লাগিব 1/r ইকুইভেলেন্ট ইকুৱেল টু কি হ'ব 1/2 মানে ফাৰ্স্ট টু 1/r1 সো 1/2 প্লাস 1/3 প্লাস 1/4 এটা 2 3 আৰু 4 ৰ এলচিএম কিমান হ'ব 2 3 আৰু 4 ৰ এলচিএম আমি জানো যে কিমান হ'ব 12 হ'ব সো 2 6 are 12 সো 6 plus 4 3 4 are 12 আৰু ইয়াত কিমান হ'ব 3 সো ইয়াত কিমান হৈ যাব 13/12 তেতিয়াহ'লে 1/r ইকুইভেলেন্ট ইকুৱেল টু 13/12 তেতিয়াহ'লে r ইকুইভেলেন্ট ইকুৱেল টু কিমান হ'ব 12/13 সো এইটোৱে হ'ব আমাৰ r ইকুইভেলেন্ট ওকে যদি এটা আমি কথা কওঁ যে এইফালে টোটাল কাৰেন্ট 6 এম্পিয়াৰ গৈছিলে ঠিক আছে আৰু বেটাৰীটোৰ সাপোজ তেতিয়াহ'লে I1 কিমান হ'ব এইফালে বেলেগ কাৰেন্ট যাব এইফালে বেলেগ কাৰেন্ট যাব এইফালে বেলেগ কাৰেন্ট যাব সো এইফালে সাপোজ I1 গ'ল এইফালে I2 গ'ল আৰু এইফালে I3 গ'ল ঠিক আছে আৰু যদি আমাৰ পটেনশিয়াল ডিফাৰেন্স সাপোজ মই ধৰি ললো 20 ভোল্ট আছিলে ঠিক আছে 20 ভোল্ট যদি থাকে হ'বনে 20 ভোল্ট ধৰি ললো 20 ভোল্ট গৈছিলে সো তেতিয়াহ'লে মোৰ I1 কিমান হ'ব I1 will be কিমান হ'ব so V/R1 so 20/2 20/2 মানে কিমান হ'ব মোৰ 10 এম্পিয়াৰ এইটো 6 এম্পিয়াৰ নহ'ব ঠিক আছে সাপোজ এফালে I কাৰেন্ট গৈ আছে সো I কাৰেন্ট গৈ আছে সো এফালে I1 যাব এফালে I2 যাব এফালে I3 গৈ আছে সো মোৰ I1 কিমান হ'ব 20 মানে এক্ৰছ ইচ ৰেজিষ্টাৰ মোৰটো পটেনশিয়াল ডিফাৰেন্স সেম থাকিব ন ইয়াতো 20 ভোল্ট হ'ব ইয়াতো 20 ভোল্ট হ'ব আৰু মোৰ নাম্বাৰ 3 টো 20 ভোল্ট হ'ব সো I1 কিমান ওলাব মোৰ 10 এম্পিয়াৰ ওলাব কাৰণ 20/2 ওম কৰিলে মোৰ কিমান ওলাব 10 এম্পিয়াৰ তেনেকৈ I2 কিমান ওলাব মোৰ 20/3 এম্পিয়াৰ মানে 6.67 এম্পিয়াৰ মান আহিব ঠিক আছে আৰু I3 কিমান আহিব মোৰ 20/4 মানে 5 এম্পিয়াৰ তেতিয়াহ'লে আমাৰ টোটাল কাৰেন্ট কিমান ওলাব টোটাল কাৰেন্ট আমাৰ 10 + 5 কিমান 15 15 + 6.67 মানে 21.67 এম্পিয়াৰ মোৰ কি হৈ যাব টোটাল কাৰেন্ট হৈ যাব এই সাৰ্কিটটোৰ ঠিক আছে সো এনেকৈ আমি ক্যালকুলেট কৰিব লাগিব ইন এ প্যাৰেলাল কানেকশ্যন ইকুইভেলেন্ট ৰেজিস্ট্যান্স এণ্ড ইকুইভেলেন্ট কাৰেন্ট ফাইন ঠিক আছে ইকুইভেলেন্ট ৰেজিস্ট্যান্স এণ্ড ইকুইভেলেন্ট কাৰেন্ট ইন এ প্যাৰেলাল কানেকশ্যন আমি এনেকৈ ক্যালকুলেট কৰিব লাগিব ওকে ফাইন তো এটোকে মই লিখি দিছোঁ সো কি লিখি দিছোঁ চোৱা যে ইন প্যাৰেলাল কানেকশ্যন ডিফাৰেণ্ট এমাউণ্ট অফ কাৰেন্ট ফ্লোজ থ্ৰু ইচ ৰেজিষ্টাৰ সো সেইটোৱে কৈছিলোঁ যে প্যাৰেলাল কানেকশ্যনত প্ৰত্যেকটো ৰেজিষ্টাৰৰ মাজেদি বেলেগ বেলেগ কাৰেন্ট ফ্লো হয় যেনেকৈ এইটো I1 গৈছে এইফালে ঠিক আছে এইফালে I1 গৈছে ওকে সেকেন্ডটোৰ মাজেদি I2 গৈছে থাৰ্ডটোৰ মাজেদি I3 গৈছে ওকে সো এটা 1/r ইকুইভেলেন্ট ফৰ্মুলাটো কি হয় 1/r1 + 1/r2 + 1/r3 যদি তাতকৈ বেছি ৰেজিষ্টাৰ্ছ থাকে তেতিয়া আমি 1/r4 1/r5 তেনেকৈ আমি কৰি যাব লাগিব ফাইন প্লাস কৰি যাব লাগিব এণ্ড ইকুইভেলেন্ট কাৰেন্টটো আমি কেনেকৈ উলিয়াওঁ IEQ = I1 + I2 + I3 যেটো তোমালোকক মই অলৰেডি কৰি দেখাই দিলোঁ ওকে সো এইটো আছিলে প্যাৰেলাল কানেকশ্যনৰ ইকুইভেলেন্ট ৰেজিষ্টেন্সৰ ফৰ্মুলা এণ্ড ইকুইভেলেন্ট কাৰেন্টৰ ফৰ্মুলা ফাইন সো ঠিক আছে এখিনি বুজি পালা তেতিয়াহ'লে আমি আমাৰ নেক্সট স্লাইডত আগবাঢ়ো ঠিক আছে সো নেক্সট স্লাইডত কি কৈছে এডভান্টেজেছ অফ প্যাৰেলাল কানেকশ্যন অভাৰ সিৰিজ কানেকশ্যন এতিয়া চোৱা আমাৰ ঘৰবিলাকত যিবিলাক কানেকশ্যন থাকে ইলেক্ট্ৰিচিটি সো এইবিলাক কি হয় প্যাৰেলাল কানেকশ্যন হয় এইবিলাক সিৰিজ কানেকশ্যন নহয় এতিয়া আমাৰ কথা হ'ল যে প্যাৰেলাল কানেকশ্যনত কি এডভান্টেজ আছে সিৰিজ কানেকশ্যনতকৈ তো এটা চোৱা সিৰিজত সাপোজ মই এইকেইটা মোৰ কানেক্ট হৈ আছে ডিফাৰেন্স এইটো সাপোজ বাল্ব এটা কানেক্ট হৈ আছে এইটো সাপোজ কিবা এটা হিটাৰ কানেক্ট হৈ আছে তো বেলেগ বেলেগ ইলেক্ট্ৰিকেল ইকুইপমেণ্ট মোৰ সিৰিজত কানেক্ট হৈ আছে ঠিক আছে সাপোজ এইখিনিতে মোৰ কিবা এটা বেয়া হ'ল সাপোজ এই বস্তুটোৰ কিবা এটা বেয়া হ'ল ইয়াৰ মাজেদি কাৰেণ্ট ফ্লো নহয় ঠিক আছে তেতিয়াহ'লে মোৰ এই বাল্বটো বা এই হিটাৰটো বা যিকোনো ইলেক্ট্ৰিকেল ইকুইপমেণ্ট আছে এইকেইটাই কাম কৰিব জানো তো অবভিয়াছলি নকৰে কাৰণ এইখিনিতে মোৰ ব্ৰেক হৈ যাব সাৰ্কিটটো কাৰণ এইফালে I কাৰেন্ট গৈ আছে যদি এই বস্তুটো বেয়া হয় ঠিক আছে তেতিয়াহ'লে মোৰ এইখিনিতে সাৰ্কিটটোৰ পৰা আৰু কাৰেন্ট ফ্লো নহ'ব গতিকে মোৰ এই বাল্বটোও নজ্বলিব আৰু এই হিটাৰটোও কাম নকৰিব
তো সেইকাৰণে সিৰিজ কানেকশ্যনৰ এটা ডিসএডভান্টেজ কি যে সাপোজ সিৰিজ কানেকশ্যনত তোমালোকৰ ইলেক্ট্ৰিকেল ইকুইপমেণ্টবিলাক কানেক্ট হৈ আছে যদি তাৰে কিবা এটা ক'ৰবাত যদি এটা বেয়া হৈ যায় গোটেই চাৰ্কিটটো ব্ৰেক হৈ যায় আৰু গোটেই চাৰ্কিটটো ব্ৰেক হৈ যোৱাৰ কাৰণে কি হয় বাকী তাৰ পিছৰ বা আগৰ গোটেই চাৰ্কিটটোৱে কি হয় ফেইল হৈ যায় গোটেই চাৰ্কিটটোৱে গোটেই চিষ্টেমটোৱে কাম কৰা বন্ধ হৈ যায় ঠিক আছে কিন্তু এটা যদি পেৰেলেল কানেকশ্যনৰ কথা কওঁ যে সাপোজ মোৰ এনেকৈ কিবা এটা আছে এইখিনিত তাৰপিছত এইফালেও এটা বাল্ব আছে এনেকৈ আৰু এইফালেও কিবা এটা মোৰ কানেক্ট হৈ আছে ঠিক আছে সাপোজ মোৰ এইফালেদি বেলেগ কাৰেণ্ট গৈ আছে সাপোজ এইটো যদি বেয়া হৈ যায় তেতিয়াহ'লে মোৰ কোনো টেনশ্যন নাই কাৰণ এইফালেদি যিটো কাৰেণ্ট যাব সি কাম কৰা বন্ধ কৰি দিব কিন্তু এইফালেদি কাৰেণ্ট গৈ থাকিব গতিকে মোৰ এই দুটা চলি থাকিব গতিকে যিকোনো এটা বেয়া হৈ গ'লেও মোৰ কোনো প্ৰব্লেম নাই কাৰণ কি কাৰেণ্টটো মোৰ এইফালেদি পাছ হৈ থাকিব গতিকে মোৰ চাৰ্কিটখনে কাম কৰি থাকিব গতিকে পেৰেলেল কানেকশ্যনৰ সুবিধাটো কি যে যিকোনো এটা ইকুইপমেণ্ট যদিও বেয়া হৈ যায় তেতিয়াহ'লে মোৰ কোনো তাতে টেনশ্যন ল'ব লগা নাই বাকী বস্তুবোৰে কাম কৰি থাকিব গতিকে আমাৰ ঘৰত যিটো কানেকশ্যন থাকে সেইটো পেৰেলেল কানেকশ্যন থাকে গতিকে ঘৰত ক'ৰবাত যদি কিবা এটা বেয়াও হয় কিবা এটা লাইট এটা বোলে নজ্বলে তো সেইটো কাৰণে আমাৰ গোটেই ঘৰটোৰ লাইটটো বন্ধ হৈ নাযায় যদিহে সিৰিজ কানেকশ্যন থাকিলে হয় তেতিয়াহ'লে গোটেই ঘৰটোতে আমাৰ লাইট নজ্বলিলে হয় ঠিক আছে যিহেতুকে এইটো পেৰেলেল কানেকশ্যনত কানেক্ট কৰা থাকে তেতিয়াহ'লে আমাৰ এটা বাল্ব নজ্বলিলেও আমাৰ বাকী গোটেই চাৰ্কিটখনে কাম কৰি থাকে ঠিক আছে দেৱালীত যে জ্বলাই লাইটবিলাক সেইবিলাকো আমাৰ সিৰিজত কানেক্ট হৈ থাকে দেখিছানে এনেকৈ টুনি লাইটবোৰ যে থাকে চ' সেই টুনি লাইটৰ কোনোবা এটাত বেয়া হ'লে গোটেই লাইট ক'ৰবাত নজ্বলা হৈ যায় মানে একবাৰ সিৰিজত কানেক্ট থাকে মানে এটাত যদি ক'ৰবাত এটা ফেইল হৈ যায় গোটেই লাইট ক'ৰবাই নজ্বলা হৈ যায় তো সেইকাৰণে এনেকুৱা সিৰিজত আমাৰ কানেক্ট থাকিলে প্ৰব্লেম হয় গতিকে এটা যদি ফেইল হৈ যায় গোটেই ছিষ্টেমটোৱে ফেইল হৈ যায় ঠিক আছে কিন্তু পেৰেলেলত সেইটো আমাৰ নহয় আৰু পেৰেলেলত কি থাকে তোমাৰ বেলেগ বেলেগ কাৰেণ্ট ফ্ল' হয় এইফালে I1 গ'ল এইফালে I2 গ'ল এইফালে I3 গ'ল এতিয়া প্ৰত্যেকটো ইকুইপমেণ্ট যিমানবিলাক ইলেক্ট্ৰিকেল ইকুইপমেণ্ট আছে তো চবকেতো একে কাৰেণ্ট নালাগে চবকে বেলেগ বেলেগ চবৰে পাৱাৰ বেলেগ চবৰে চাবাচোন কিছুমান লিখা থাকে ইমান এম্পিয়াৰ কাৰেণ্টহে লাগে তো প্ৰত্যেকটো মেচিন বা প্ৰত্যেকটো ইকুইপমেণ্টৰে তাৰ নিজৰ ৰিকুৱাৰমেণ্ট থাকে কিমান কাৰেণ্ট লাগিব ঠিক আছে চ' সেইমতে পেৰেলেলত কানেক্ট কৰিলে কি সুবিধা হয় যে তাৰ যিমানটো কাৰেণ্টটো ডিফাৰেণ্ট ৱেজত যায় মানে বেলেগ বেলেগ কাৰেণ্ট যায় চ' সেইকাৰণে যাৰ যিমান কাৰেণ্ট লাগে সিমানটো কাৰেণ্ট সি লৈ লয় এতিয়া সিৰিজত কানেক্ট থাকিলে কি হ'ব প্ৰত্যেকটোৰ মাজতে ছেইম কাৰেণ্ট যায় তো ছেইম কাৰেণ্ট নালাগিবও পাৰে কাৰণ কোনোবা এটাক যদি 5 এম্পিয়াৰ লাগে তো সিৰিজটোৰ মাজতে বোলে 10 এম্পিয়াৰ কাৰেণ্ট গৈছে গতিকে 10 এম্পিয়াৰ কাৰেণ্টে চবফালে গুচি যাব তো সেইকাৰণে ফাংচন প্ৰপাৰলি নকৰিব পাৰে তো সেইকাৰণে সিৰিজত এটা সুবিধা হয় কি চ' কাৰেণ্টটো যে ভাগ হৈ যায় তো সেইকাৰণে এটা সুবিধা হয় কি যিমানটো কাৰেণ্ট লাগে সিমানটো কাৰেণ্টহে সি পায় ঠিক আছে সেইটো এটা সুবিধা অ'কে চ' এইবিলাক সুবিধাৰ কাৰণে আমাৰ কিছুমান এডভান্টেজ আছে পেৰেলেল কানেকশ্যনৰ অভাৰ দি সিৰিজ কানেকশ্যন ঠিক আছে আমাৰ ঘৰৰ যিবিলাক কানেকশ্যন সেইবিলাকো আমাৰ কি হয় পেৰেলেল কানেকশ্যনেই হয় অ'কে তো বুজি পালা কি সুবিধা আছে চ' সেইটোৱে ইয়াত মই কৈ দিছোঁ যে ডিফাৰেণ্ট ইলেক্ট্ৰিকেল কম্পনেণ্টছ নিড ডিফাৰেণ্ট এমাউণ্ট অফ কাৰেণ্ট টু ৱৰ্ক প্ৰপাৰলি উইথ দ্য হেল্প অফ পেৰেলেল কানেকশ্যন উই কেন মেইনটেইন ডেট যিটো মই অলৰেডি তোমালোকক ক'লোঁ Secondly, কি কৈছে in a series connection, if one electrical component fails, then the whole circuit is broken and none of the component works. যিটো মই already ক'লোঁ. This kind of difficulties are not there in parallel connection. যিটো মই already তোমালোকক ক'লোঁ যে parallel connectionত সেইবিলাক difficulties আমি face নকৰোঁ. Okay? So এইখিনি আছিলে advantage. ঠিক আছে ইয়াৰ পৰা question আহিব পাৰে. ঠিক আছে কিছুমান equipment আমি parallelৰ connection কৰিলে কি advantage আছে পেৰেলেলত সিৰিজত কানেকশ্যন কৰিলে কি আমাৰ ডিসএডভান্টেজ আছে চ' এইবিলাক কুৱেশ্যন হ'ব পাৰে ঠিক আছে তো এই প্ৰব্লেমটো তোমালোকে দেখা পাইছা স্ক্ৰীণত চ' প্ৰব্লেমটোত কি দিছে যে এন ইলেক্ট্ৰিক লেম্প অফ 100 ohm, a toaster of resistance 500 ohm and a water filter of resistance 500 ohm are connected in parallel to a 220 volt source. What is the resistance of an electric iron connected to the same source that takes as much current as all appliances and what is the current through it so কি হল কেছটো যে এটা ইলেক্ট্ৰিক বাল্ব আছে তাৰ ৰেজিস্ট্যান্স আমাক কিমান দিছে R1 equal to 100 ohm এটা টোস্টাৰ আছে টোস্টাৰটো কানেক্ট হৈ আছে সো টোস্টাৰটো পেৰেলেলত কানেক্ট হৈ আছে বুলি কৈছে সো টোস্টাৰটো ৰেজিস্ট্যান্স কিমান দিছে আমাক R2 equal to 50 ohm আৰু আমাৰ এটা কি কানেক্ট হৈ আছে তাৰ লগত এটা ওয়াটাৰ ফিল্টাৰ কানেক্ট হৈ আছে এই ওয়াটাৰ ফিল্টাৰটো ৰেজিস্ট্যান্স আমাক কিমান দিছে 500 ohm
ঠিক আছে আৰু এহেতি প্যাৰেলেলত কানেক্ট হৈ আছে টু এ সোর্স 220 ভোল্ট ঠিক আছে সো এফালদি আমি অবভিয়াসলি আই কারেন্ট যাব সো আমি ফার্স্ট আমি ইহতৰ ইকুইভ্যালেন্ট রেজিস্ট্যান্স টু উলিয়াই লম ঠিক আছে এই তিনটা বস্তুৰ ইকুইভ্যালেন্ট রেজিস্ট্যান্স টু আমাৰ কিমান হ'ব সো ফার্স্ট আমি উলিয়াই লম কি 1/r eq ইকুয়াল টু আমাৰ হ'ব 1/100 plus 1/50 plus 1/500 so LCM কিমান হ'ব আমাৰ 500 আৰু ইফালে কিমান হ'ব 5 plus 10 plus 1 so ultimately কিমান হ'ব মোৰ 16/500 তো তেতিয়া হলে মোৰ r eq ভ্যালু কিমান হ'ব 500/16 ohm so এটো হৈ গল মোৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স এতিয়া ঠিক হৈছে তো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলালে তেতিয়ালে মই কারেন্ট কিমান ফ্লো হৈছে উলাই লব পাৰিম সো মোৰ কারেন্ট কিমান হ'ব I equal to V/R so V/R so V কিমান মোৰ 220 R কিমান 500/16 তেতিয়ালে মোৰ কিমান হ'ব এটো 220 into 16 divided by 500 so eta 0 0 cancel gol 2 8 ja 16 225 ja 50 so 22 into 8 koile kiman hobo mor 176 divided by 25 gotike mor kiman lala 7.04 ampere ঠিক আছে তো এই 7.04 ampere current to কি হয় এটা ইলেক্ট্রিক কারেন্ট ইলেক্ট্রিক আয়রন এটা ঠিক আছে তো আমাৰ নেক্সট পাৰ্টত কি কৈছে যে এটা ইলেক্ট্রিক আয়ৰণৰ ৰেজিস্ট্যান্স কিমান হ'ব যি সেম কারেন্ট এহেত গুটেই গেটা এপ্লায়েন্সে যিমান কারেন্ট ড্ৰ কৰে সো টোটাল যিমান কারেন্ট ড্ৰ কৰে সো ইলেক্ট্রিক আয়ৰণটোও সিমানেই কারেন্ট ড্ৰ কৰে গতিকে ইলেক্ট্রিক কারেন্টৰ ইলেক্ট্রিক যেটো আয়ৰন আছে তাৰ মাজতে কিমান কারেন্ট ফ্লো হ'ব 7.04 এম্পিয়াৰ কারেন্টেই ফ্লো হ'ব যদি হে ইলেক্ট্রিক আয়ৰণটোৰ মাজতে 7.04 এম্পিয়াৰ কারেন্ট ফ্লো হয় তেতিয়া হলে তাৰ ৰেজিস্ট্যান্স কিমান হ'ব V = IR so R = কিমান হ'ব V/I আৰু সেম সোর্সৰ লগত কানেক্ট আছে so 220 সোর্সৰ লগত কানেক্ট আছে I কিমান আছে 7.04 এম্পিয়াৰ সো এটো যদি আমি কৰো আমি R ভ্যালুটো কিমান পাম এই R ইকুইভ্যালেন্টৰ সমানেই পাম গতিকে মই আমাৰ ইলেক্ট্রিক যেটো আয়ৰন থাকিব সেই আয়ৰণটোৰ ৰেজিস্ট্যান্স কিমান হ'ব 500/16 ohm যেটো তোমালোকে সিম্পলিফাই কৰিলে কিমান পাবা 316 ja 48 20 16 1 ja 16 4 so 40 থাকিলে 40 কিমান টাইমস যাব 2 টাইমস যাব so 40 2 টাইমস গলে 32 8 থাকিব so 31.25 ohm গতিকে আমাৰ যেটো ইলেক্ট্রিক আয়ৰন হ'ব সেই ইলেক্ট্রিক আয়ৰণটোৰ ৰেজিস্ট্যান্স কিমান হ'ব 31.25 ohm হ'ব ঠিক আছে কিমান হ'ব 31.25 ohm হ'ব আৰু যেটো কারেন্ট ফ্লো হ'ব ইলেক্ট্রিক আয়ৰণটোৰ মাজেদি হেতু কারেন্টৰ ভ্যালুটো কিমান হ'ব 7.04 এম্পিয়াৰ ওকে তো বুজি পালা তো এটো আসলে এই কোৱেশ্চনটোৰ আনসাৰ এতিয়া আমি আমাৰ নেক্সট প্ৰবলেমত যাও নেক্সট প্ৰবলেমত কি কৈছে সোৱা হাউ ক্যান থ্ৰী ৰেজিস্টাৰ্স অফ ৰেজিস্ট্যান্স 2 ohm 3 ohm and 6 ohm be connected to give a total resistance of number A 4 ampere and number B 1 ampere এটা সোৱা তিনটা ৰেজিস্টাৰ আছে আমাৰ হাতত 2 ohm 3 ohm and 6 ohm এতিয়া আমি এই তিনিটা ৰেজিস্টাৰ এনেকুৱাকৈ কানেক্ট কৰিব লাগে যাতে আমি টোটাল ৰেজিস্ট্যান্স ফাৰ্স্ট কন্ডিশনত কিমান পাও 4 ohm এতিয়া সোৱা আমাৰ হাতত তিনটা ৰেজিস্টাৰ আছে তিনটা আছে এটা হৈ গল আমাৰ 2 ohm আৰু এটা হৈ গল কিমান 3 ohm আৰু এটা কিমান 6 ohm তো তিনটা ৰেজিস্টাৰ আছে আমাৰ হাতত আছে এটা 6 ohm এটা সো আমাক ফার্স্ট আমাক কিমান লাগে 4 ohm লাগে সো মই যদি সেকেন্ড দুটা প্যারালেলত কানেক্ট কৰো মোৰ কিমান হ'ব যদি মই 3 ohm টু আৰু 6 ohm টু যদি মই প্যারালেলত কানেক্ট কৰো এটো 3 ohm আছে এটো 6 ohm আছে তো এহেত দুটা মিলাই পেলাই মই ইকুইভ্যালেন্ট কিমান পাম 1/3 plus 1/6 so 1/r equivalent মই কিমান পাম 1/3 plus 1/6 তো 6 মোৰ LCM আহিব তেতিয়ালে কিমান হ'ব 2 plus 1 so ultimately কিমান আহিব 3/6 so half আহিব ultimately মোৰ R equivalent কিমান হ'ব 2 ohm হ'ব হে 2 ohm টু যদি মই কি কৰো মোৰ যেটো আৰু এটা বাকি আছে হে 2 ohm টুৰ লগত যদি মই সিৰিজত কানেক্ট কৰি দিও তেতিয়া হলে মোৰ কিমান হৈ যাব টোটাল কিমান হৈ যাব সো R equivalent equal to কিমান হৈ যাব 2 ohm প্লাস বাকি দুটা মিলাই মোৰ 2 ohm সো টোটাল মোৰ 4 ohm আহিব ঠিক আছে মানে এই দুটা ইকুইভ্যালেন্ট টু কেনেকুৱা হ'ব সাৰ্কিটটো এনেকুৱা হৈ যাব আলটিমেটলি
2 ohm plus 2 ohm. So মই যদি কানেক্ট কৰি দিওঁ মোৰ আলটিমেটলি কিমান আহিব 4 ohm আহিব. So এইটো আছিলে পাৰ্ট A নাম্বাৰ কুৱেশ্যনটোৰ আনসাৰ. So আমি কেনেকৈ কানেক্ট কৰিব লাগিব যিটো মোৰ 3 ohm আৰু 6 ohm ৰেজিষ্টাৰ আছে সেইকেইটাক মই পেৰেলেলত কানেক্ট কৰিব লাগিব. তাৰ লগত যিটো মোৰ 2 ohm ৰেজিষ্টাৰ আছে সেইটোক মই কি কৰিব লাগিব সিৰিজত কানেক্ট কৰিব লাগিব. যেটাকে মই ফিগাৰত দেখাইছোঁ. সো এইটো আছিলে এই কুৱেশ্যনটোৰ আনসাৰ. তাৰপিছত কি কৈছে নাম্বাৰ বি 1 ohm পাব লাগে. সো মই তিনিওটাই যদি পেৰেলেলত কানেক্ট কৰি দিওঁ ঠিক আছে এইটো বুজি পালা এইটো ইৰেজ কৰিছোঁ. সো তিনিওটাই মই যদি কি কৰোঁ পেৰেলেলত কানেক্ট কৰি দিওঁ সাপোজ এইটো মোৰ 2 ohm এইটো মোৰ 3 ohm আৰু এইটো মোৰ 6 ohm. এইটো হৈ গ'ল মোৰ 2 ohm এইটো হৈ গ'ল মোৰ 3 ohm এইটো হৈ গ'ল মোৰ 6 ohm. সো এই তিনিটাই যদি মই পেৰেলেলত কানেক্ট কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব মোৰ r 1/r ইকুইভেলেন্ট কিমান হ'ব সো 1/2 plus 1/3 plus 1/6. সো LCM আহি যাব মোৰ 6 3 plus 2 plus 1 আলটিমেটলি মোৰ কিমান আহি যাব 6/6 equal to 1 ohm. সো মই তিনিটা ৰেজিষ্টাৰে কি কৰিব লাগিব 1 ohm পাবলৈ হ'লে তিনিটা ৰেজিষ্টাৰে মই পেৰেলেলত কানেক্ট কৰিব লাগিব. ঠিক আছে সো এইটো আছিলে এই কুৱেশ্যনটোৰ আনসাৰ. এই কুৱেশ্যনটোৰ আনসাৰ এইটোৱে. এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ. সো নেক্সট কুৱেশ্যনত কি কৈছে হোৱাট ইজ দ্য হায়েষ্ট এণ্ড দ্য লোৱেষ্ট নাম্বাৰ বি total resistance that can be secured by combinations of 4 coils of resistance 4 ohm 8 ohm 12 ohm 24 ohm. তো চাৰিটা ৰেজিষ্টাৰ আছে 4 ohm 8 ohm 12 ohm আৰু 24 ohmৰ. সো আমি হায়েষ্ট ৰেজিষ্টেন্স এহেঁতৰ কম্বিনেশ্যনত কেনেকৈ পাম যদি আমি চাৰিটাকে সিৰিজত কানেক্ট কৰোঁ. তেতিয়া সিৰিজত কানেক্ট কৰিলে মোৰ টোটেল r ইকুইভেলেন্ট কিমান হ'ব r ইকুইভেলেন্ট মোৰ গোটেইকেইটা সাম আপ কৰি দিলে হৈ যাব. সো 4 plus 8 plus 12 plus 24. সো এই চাৰিটাকে যদি মই প্লাছ কৰি দিওঁ তেতিয়াহ'লে মোৰ কিমান আহি যাব সো 8 plus 4 কিমান হ'ব 12 12 plus 12 24 24 plus 24 কিমান হ'ব 48 ohm. সো এইটো আমাৰ হায়েষ্ট হৈ যাব. গতিকে মই চাৰিটা ৰেজিষ্টাৰকে কি কৰিব লাগিব সিৰিজত কানেক্ট কৰিব লাগিব. তেতিয়া মই কি পাম হায়েষ্ট পাম হায়েষ্ট ৰেজিষ্টেন্স পাম. সো এইটো মোৰ হৈ যাব 4 ohm এইটো হৈ যাব মোৰ 8 ohm এইটো হৈ যাব মোৰ 12 ohm এইটো হৈ যাব মোৰ 24 ohm. ঠিক আছে আৰু লোৱেষ্ট কেতিয়া পাম যেতিয়া মই চাৰিটাক পেৰেলেলি কানেক্ট কৰিম. যদি মই পেৰেলেলি কানেক্ট কৰোঁ তেতিয়াহ'লে মোৰ r ইকুইভেলেন্ট কিমান হ'ব যদি মই চাৰিটাকে কি কৰোঁ পেৰেলেলি কানেক্ট কৰি দিওঁ. সো ফাৰ্ষ্টটো আছিলে মোৰ 4 ohm ছেকেণ্ডটো আছিলে মোৰ 8 ohm থাৰ্ডটো আছিলে মোৰ 12 ohm আৰু ফ'ৰ্থটো আছিলে মোৰ কিমান 24 ohm. সো এই চাৰিটাকে মই কি কৰিলোঁ পেৰেলেলি কানেক্ট কৰি দিলোঁ. তেতিয়াহ'লে মোৰ r 1/r ইকুইভেলেন্ট কি ওলাব সো 1/4 plus 1/8 plus 1/12 plus 1/24. সো LCM I think 24 আহিব. সো 24 আহিলে কিমান হ'ব এইটো 6 plus 3 plus 2 plus 1. সো 9 plus 2 plus 1 কিমান হ'ব 12/24 1/2. তেতিয়াহ'লে মোৰ r ইকুইভেলেন্ট ইকুৱেল টু কিমান আহিব 2 ohm. তো এইটো মোৰ লোৱেষ্ট হ'ব লোৱেষ্ট ৰেজিষ্টেন্স পাম. সো এতিয়া আমাৰ কি হ'ল কেছটো কি দিছিলে হায়েষ্ট কম্বিনেশ্যন কেনেকৈ পাম যেতিয়া আমি সিৰিজত কানেক্ট কৰিম গোটেইকেইটা ৰেজিষ্টাৰক আৰু যেতিয়া আমি লোৱেষ্ট কেতিয়া ৰেজিষ্টেন্স পাম যেতিয়া আমি গোটেইকেইটাক পেৰেলেলত কানেক্ট কৰিম. সো এইটো আছিলে এই কুৱেশ্যনটোৰ আনসাৰ. অ'কে সো ফাইন তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনটোত যাওঁ. সো নেক্সট কুৱেশ্যন কি আছে চোৱা এইটো এ পাইপ অফ ৰেজিষ্টেন্স r is cut into 5 equal parts. These parts are then connected in parallel. If the equivalent resistance of this combination is r dash then find the ratio of r by r dash. এতিয়া চোৱা এডাল কি আছিলে ৰেজিষ্টেন্স আছিলে সেই ৰেজিষ্টেন্সডাল ইমান আছিলে তো সেই টোটেল লেংথ কিমান আছিলে সো সেই লেংথটোক আমি টোটেল ৰেজিষ্টেন্স কিমান আছিলে ইয়াৰ r. ঠিক আছে এতিয়া আমি পাঁচটা ভাগত ভগাই দিলোঁ 1 2 3 4. সো 5 ইকুৱেল পাৰ্টছত মই ইয়াক ডিভাইড কৰি দিলোঁ. সো প্ৰত্যেক এতিয়া গোটেই ঠিক আছে সো 5 ইকুৱেল পাৰ্টছত আমি ভগাই দিলোঁ. দিজ পাৰ্টছ আৰ দেন কানেক্টেড ইন পেৰেলেল. আৰু এতিয়া প্ৰত্যেকটোৰে ৰেজিষ্টেন্স কিমান হৈ যাব r/5 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 r/5. ঠিক আছে ইকুৱেল যেতিয়া আমি কৰি দিলোঁ সো তেতিয়া কিমান হৈ যাব সিহঁতৰ ৰেজিষ্টেন্স r/5 হৈ যাব. ঠিক আছে সো এইটো কেনেকৈ পালোঁ এইটো তোমালোকৰ যিটো r ইকুৱেল টু rho l/a আছিলে তাৰ পৰাই পাই যাবা কাৰণ আগতে আমাৰ r আছিলে ঠিক আছে আৰু লেংথটো কিমান আছিলে l আছিলে. যেতিয়া মই ইকুৱেল সাপোজ ভাগ কৰি দিলোঁ এটাৰ ইকুৱেল 5 পাৰ্টছত কৰিলে এটা l/5 হৈ যাব
তো L/5 হলে কিমান হ'ব 1/5 rho L/a সো rho L/a ভ্যালু কিমান আছিল r সো এখানে আমাৰ কিমান হৈ যাব r/5 হৈ যাব ঠিক আছে সো ইচ ৰেজিস্টাৰ আমাৰ কিমান হৈ যাব r/5 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 ঠিক আছে r/5 হৈ যাব এতিয়া এই পাঁচটা যেটা r/5 আছিলে এই r/5ক আমি কেনেকৈ কানেক্ট কৰিলো প্যাৰেলেলত কানেক্ট কৰিলো ঠিক আছে প্যাৰেলেলত কানেক্ট কৰিলো প্যাৰেলেলত কানেক্ট কৰিলে কেনেকৈ কানেক্ট কৰিম সো এনেকৈ আমি প্যাৰেলেলত কানেক্ট কৰিলো পাঁচটা ঠিক আছে 4 5 সো এটো r/5 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 ঠিক আছে এটোক আমি কি কৰিলো প্যাৰেলেলত কানেক্ট কৰিলো ওকে সো এটা প্যাৰেলেলত কানেক্ট কৰি দিয়াৰ পিছত ইহঁতৰ যেটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স আছে হেতু কিমান বুলি কৈছে r' বুলি কৈছে ঠিক আছে সো r' 1/r' ইকুৱেল টু কিমান হ'ব সো r/5 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 এনেকা পাঁচটা হ'ব সৰি r/5 নহয় 1/r/5 হ'ব সো এটো কিমান হ'ব 1/r/5 1/r/5 কাৰণ 1 আহি যাব ন এটা r/5 সো 1/r/5 plus 1/r/5 plus 1/r/5 plus 1/r/5 so ultimately এটো কিমান হৈ যাব 5 into 5/r কাৰণ এটো উল্টাই দিলে 5/r হৈ যাব 5/r 5টা প্লাস হৈ আছে so 5 into 5/r so equal to হৈ যাব মোৰ 25/r ঠিক আছে আৰু গতিকে r' ৰ ভ্যালুটো কিমান হ'ব মোৰ r/25 এতিয়া মোক কৈছে r আৰু r' ৰ ৰেশিও so r/r' কিমান হ'ব মোৰ r' কিমান পালো r/25 so 25 টো ওপৰত যাব r cancel যাব so answer হ'ব মোৰ 25 so মোৰ d option is the correct answer ঠিক আছে so মোৰ option d টো correct হ'ব ওকে so ইমান টাইম দিব নালাগে জাস্ট তোমালোকে এটো গম পাবা যে পাঁচটাত কৰি দিলে r/5 হ'ব গতিকে মোৰ r' কিমান হ'ব 20 r/25 so ৰেশিও টো উলাই দিলে মোৰ ৰেশিও কিমান হ'ব 25 so এটো আছিল এই কোৱেশ্চনটোৰ আনসাৰ Next question is right. A battery of 9 volt is connected in series with resistors 0.2, 0.3, 0.4, 0.5 and 12 ohm. So how much current would flow through the 12 ohm resistor? So amar gote gita resistor ami kihot connect korilu series ot connect korile. So etu kiman eta, duta, tinta, charita, pasta. So pasta resistor ase mor. Thik ase. Etu kiman 0.2 ohm. Etu kiman 0.3 ohm 0.4 ohm 0.5 ohm আৰু এটো 12 ohm সো এই পাঁচটা ৰেজিস্টাৰ আছে এই ৰেজিস্টাৰ কিটা মই সিৰিজত কানেক্ট কৰিলো আৰু ব্যাটাৰীটো কিমান মোৰ 9 ভোল্ট ঠিক আছে ব্যাটাৰীটো কিমান মোৰ 9 ভোল্ট সো মোক কৈছে যে 12 ohm ৰেজিস্টাৰটো মাজেৰে কিমান কাৰেন্ট যাব সো কাৰেন্ট সিৰিজ সাৰ্কিটটোৰ মাজেৰে যিমান কাৰেন্ট যাব সো এই গোটেই কিটা ৰেজিস্টাৰৰ মাজেৰে ইকুৱেল কাৰেন্ট যাব কাৰণ আমি পঢ়ি থৈছো যে সিৰিজত প্ৰত্যেকটো ৰেজিস্টাৰৰ মাজেৰে ইকুৱেল কাৰেন্ট যায় সো সেই সার্কিটটোৰ টোটাল কারেন্ট যিমান হ'ব 12 ওহম ৰেজিস্টাৰটোৰ মাজেদিও হিমানেই কারেন্ট যাব সো আমাৰ ফাৰ্স্ট আমি r ইকুইভ্যালেন্ট উলিয়াই লিব লাগিব সো r ইকুইভ্যালেন্ট কিমান হ'ব আমাৰ এটো 12 আছে তো 0.5 0.4 0.3 0.2 সো 12 plus 0.5 0.4 কিমান 0.9 কিমান হ'ব 0.9 1.2 so 0.5 0.4 0.3 0.2 গোটেই কিটা প্লাস কৰিলে কিমান হ'ব 9 12 12 plus 2 14 so 1.4 so 12 plus 1.4 মানে 13.4 so মোৰ total r equivalent কিমান আহিব 13.4 ohm আৰু মোৰ v কিমান দিয়া আছে v দিয়া আছে মোৰ 9 volt তেতিয়া হলে i কিমান হ'ব v is equal to i r so v by r 9 by 13.4 so 13.4 কৰিলে কিমান হ'ব 9 by 13.4 so কিমান হ'ব 90 by 134 so 90 by 134 কৰিলে কিমান হ'ব এটো 2 ৰে কাটিলো 45 2 ৰে কাটিলো কিমান 2 6 are 12 67 so 45 by 67 ampere তো এটো পইণ্টত আহিব কিমান আহিব পইণ্ট আহিলে 450 so 450 67 এ কিমান টাইম যাব 8 times
5 8 6 48 plus 5 5 30 ना जाए 7 टाइम যাব सके 7 7 49 4 46 so 7 6 times যাব so 67 into 6 6 7 42 4 so 402 so 0.6 402 থাকিব so এফালে 48 থাকিব so 48 হলে 480 হ'ব 480 কিমান টাইম যাব 7.67 এম্পিয়াৰ মান আহিব আনসাৰ ঠিক আছে সো আনসাৰ কিমান আহিব 0.67 এম্পিয়াৰ গতিকে 12 ওহম ৰেজিস্টাৰটোৰ মাজেদি কিমান কাৰেন্ট যাব সো 0.67 এম্পিয়াৰ কাৰেন্ট যাব ঠিক আছে সো এটো আছিল এই কোৱেশ্চনটোৰ আনসাৰ ওকে তেতিয়াহলে আমি আমাৰ নেক্সট কোৱেশ্চনটোত যাওঁ সো নেক্সট কোৱেশ্চনটো কি আছে হাউ মেনি 176 ohm resistors in parallel are required to carry 5 ampere on a 220 volt line so 176 ohm or 176 ohm or resistor কেটা parallelত কানেক্ট কৰিব লাগিব সব 176 ohm so এনেকুৱা resistor কেটা কানেক্ট কৰিব লাগিব যাতে আমি কিমান কারেন্ট ক্যাৰি কৰিব পাৰো 5 ampere কারেন্ট ক্যাৰি কৰিব পাৰো আৰু আমাৰ ভোল্টেজ সোর্সটো কিমান 220 ভোল্ট ফাইন এটা কথাটো হল আমাৰ 1/r ইকুইভ্যালেন্ট কিমান হ'ব সাপোজ মই n নাম্বাৰ অফ মোক ৰেজিস্টাৰ লাগিব কিমান 176 ohmৰ ওকে এটা 1/r ইকুইভ্যালেন্ট মোৰ কিমান হ'ব সো এটাৰ কিমান 1/76 1/176 সো 1/176 এনেকে মোক কেটা থাকিব n নাম্বাৰ থাকিব ঠিক আছে এনেকে n নাম্বাৰ থাকিব ঠিক আছে n টা এনেকুৱা কানেক্ট হৈ আছে কেটা আছে মই নাজানো সো n টা আছে বুলি ধৰি লৈছো তেতিয়া হলে মোৰ 1/r ইকুইভ্যালেন্ট ইকুৱেল টু কিমান হ'ব n/176 কাৰণ এটো 176 এলসিএম আহিব আৰু 1 + 1 + 1 + এনেকে n বাৰ প্লাস হ'ব তো কিমান হ'ব মোৰ n/176 ঠিক আছে তো তেতিয়া হলে মোৰ r ইকুইভ্যালেন্টৰ ভ্যালু কিমান আহিব 176/n r equivalent mo circuit to 1 equivalent resistance kiman hobo 176/n etia kotha to hol mur v kiman 220 volt aru I kiman 5 ampere tetia hole mo jodi moi logao v equal to ir jodi logao tetia hole mo v kiman 220 volt I kiman mur 5 aru r kiman mur 176/n ঠিক আছে সো এটো 11 এ যাব 20 টাইমস 11 এ কিমান টাইম যাব এটুক 11 এ যাব 11 1 जा 11 तो 16 टाइम যাব 5 रे याक যাব 4 टाइम ठीक আছে सो 4 रे याक যাব 4 टाइम सो मोर n इक्वल टू किमान হ'ব 4 তেতিয়ালে মোক কেটা ৰেজিস্টাৰ লাগিব 176 ওমৰ 4টা ৰেজিস্টাৰ লাগিব ফাইন ওকে সো চাৰিটা মই 4 নাম্বাৰ অফ 176 ওমৰ ৰেজিস্টাৰ যদি প্যাৰেলেলত কানেক্ট কৰো তেতিয়ালে মই 5 এম্পিয়াৰ কারেন্ট আৰু 220 ভোল্ট পাম ওকে Fine, so it was a question to answer. It have a next question of Chao. So next question is so how you would connect 3 resistors each of resistance 6 ohm so that combination has a resistance of first one 9 ohm. So most of 3 6 ohm resistor আছে ঠিক আছে যদি মই ফার্স্ট মই 9 ohm পাব লাগে সো 9 ohm পাবলৈ হলে কি কৰিব লাগিব ফার্স্ট টু যদি 6 ohm এনেকৈ ৰাখো আৰু সেকেন্ড দুটাক মই যদি প্যাৰেলেলত কানেক্ট কৰো সেকেন্ড দুটাক মই যদি প্যাৰেলেলত কানেক্ট কৰো তেতিয়া হলে মোৰ কিমান হ'ব এইটো কানেকশন যদি মই কৰো ঠিক আছে এইটো কানেকশন যদি মই কৰো সো সেকেন্ড দুটাৰ মোৰ কিমান হ'ব সেকেন্ড দুটাৰ পৰা r ইকুইভ্যালেন্ট কিমান আহিব মোৰ আহিব 1/6 + 1/6 সো ইট উইল বি কিমান হ'ব মোৰ 6 2/6 সো 3 1/3 সো r ইকুইভ্যালেন্ট 1/r ইকুইভ্যালেন্ট সো r ইকুইভ্যালেন্ট ইকুৱেল টু 3 ohm আহিব আৰু এই 3 ohm to 6 ohm লগত কি হ'ব সিৰিজত কানেক্ট থাকিব সো গতিকে টোটাল আমাৰ r ইকুইভ্যালেন্ট কিমান আহিব সো 3 + 6 ohm তো তেতিয়া হলে মোৰ কিমান হৈ যাব 9 ohm মানে মই কি কৰিব লাগিব সেকেন্ড দুটা ৰেজিস্টাৰ 6 ohm মই সিৰিজ প্যাৰেলেলত কানেক্ট কৰিব লাগিব আৰু এটা মই হেহত দুটাৰ লগত সিৰিজত কানেক্ট কৰিব লাগিব তেতিয়া মই ফাৰ্স্ট যেটো মোৰ কন্ডিশন 9 ohm পাই যাম ওকে সেকেন্ড মই পাব লাগে 4 ohm পাব লাগে তো 4 ohm মই কেনেকৈ পাম 4 ohm মই কেনেকৈ পাম তো মই যদি কি কৰো ফাৰ্স্ট এনেকৈ কানেক্ট কৰো ঠিক আছে দুটা 6 ohm মই এনেকৈ সিৰিজত দিলু আৰু তাৰ লগত এটা মই 6 ohm প্যাৰেলেল দি দিলু এইটো কানেকশন যদি মই কৰো
ঠিক আছে দুটা 6 ওম মই সিৰিজত দি দিলোঁ আৰু এটা মই পেৰেলেলত দি দিলোঁ হিহঁতৰ লগত সো এই দুটা মিলি পেলাই মোৰ কিমান হ'ব 12 ওম আৰু এই 12 ওমৰ লগত এই 6 ওমটো কি হ'ব পেৰেলেলত থাকিব তেতিয়াহ'লে মোৰ কিমান হ'ব 1/r ইকুইভেলেন্ট কিমান পাম মই ৰিকোৱাৰ্ড 1/12 plus 1/6 so 12 আৰু 6 or LCM হ'ব 12 so 1 plus 2 that is 3/12 so 4 so r equivalent will be 4 ohm ঠিক আছে so কেনেকৈ কানেক্ট কৰিব লাগিব আমি ফাৰ্স্ট যেটো আমি 9 ohm পাবলৈ হলে কি কৰিব লাগিব দুটা 6 ohmৰ ৰেজিস্টাৰ আমি প্যাৰেলেলত কানেক্ট কৰিব লাগিব যেটো ফাৰ্স্ট সাৰ্কিটটো দেখুৱাইছো তাৰ লগত এটা 6 ohm আমি সিৰিজত কানেক্ট কৰিব লাগিব আৰু সেকেন্ডলি যেটো 4 ohm পাবলৈ হলে আমি কি কৰিব লাগিব দুটা 6 ohmৰ ৰেজিস্টাৰ আমি সিৰিজত দিব লাগিব তাৰ লগত আমি আৰু এটা 6 ohm ৰেজিস্টাৰ প্যাৰেলেলত কানেক্ট কৰিব লাগিব সো এটো হৈ গ'ল এই কোৱেশ্চনটোৰ আনসাৰ ওকে So next question is etu. So a hot plate of an electric oven connected to a 220 volt line has two resistance coils A and B, each of 24 ohm resistance, which may be used separately in series or in parallel. What are the currents in the three cases? So ki hol eta electric oven asile tar duta plate asile hot plate. So plate dukhon asile A and B aru duikhon plate or resistance kiman 24 ohm. So মই এটা ইলেক্ট্ৰিক ওভেনত দুখন প্লেট আছিলে এখন প্লেট মই ধৰি ললো এখন A প্লেট আৰু এখন কি হৈ গ'ল মোৰ B প্লেট আৰু দুইখনৰ ৰেজিস্ট্যান্স কিমান 24 ওম ওকে সো ফাৰ্স্ট কি কৰিলে এই প্লেট দুখন সেপাৰেটলি কানেক্ট কৰিলে তো সেপাৰেটলি কিহৰ লগত কানেক্ট কৰিলে সোর্স এটাৰ লগত কানেক্ট কৰিলে 220 ভল্টৰ ফাৰ্স্ট মই A প্লেটখন কানেক্ট কৰিলে সো A প্লেটখন কানেক্ট কৰিলে 220 ভল্ট সোর্সৰ লগত এটো 220 তেনেকে B প্লেটখনো কি কৰিলে এটা 220 ভল্ট সোর্সৰ লগত কানেক্ট কৰিলে ঠিক আছে সো এটা এই ক্ষেত্ৰত কারেন্ট কিমান হ'ব সো I কিমান হ'ব সো ফার্স্ট I কিমান হ'ব মোৰ V/R সো V কিমান 220/24 সো এটো ক্যালকুলেট কৰিলে কিমান আহিব 110/12 আৰু আমি হল কৰিব পাৰো কিমান হ'ব 2 5 * 10 55/6 সো 55/6 কৰিলে কিমান আহিব 9 110 so 0.16 so 9.16 ampere মান আহিব গটিকে A প্লেট খনত যদি 9.16 ampere যায় সেপাৰেটলি কানেক্ট কৰোতে তেতিয়া হলে ইয়াটো কিমান যাব 9.16 ampere যাব সো ফাৰ্স্ট কন্ডিশনটোত আমি যদি সেপাৰেটলি কানেক্ট কৰো প্লেট দুখন 220 ভল্ট লাইনৰ লগত তেতিয়া হলে আমাৰ কারেন্ট কিমান ফ্লো হ'ব 9.16 ampere কারেন্ট ফ্লো হ'ব সেকেন্ডলি কি কৈছে যদি ইহতক সিরিজত কানেক্ট কৰে মানে দুইখন প্লেট আছে সো দুইখন প্লেটক আমি সিরিজত কানেক্ট কৰিলো কানেক্ট কৰি পেলাই আমি এই 220 ভল্ট সোর্সৰ লগত কানেক্ট কৰি দিলো সো এখন মোৰ A প্লেট এখন মোৰ B প্লেট সো এখনৰ কিমান 24 ওম আৰু এখনৰ কিমান 24 ওম সো হেটা মোৰ টোটাল ৰেজিস্ট্যান্স কিমান হৈ যাব 48 সো মোৰ কারেন্ট কিমান হ'ব V/R সো V কিমান 220 আৰু মোৰ R ইকুইভেলেন্ট কিমান হ'ব 24 + 24 সো 48 সো 220/48 কিমান হ'ব সো 2 ৰে কাটিলে 110 2 ৰে কাটিলে 24 2 ৰে কাটিলে এটো কিমান 55 এটো কিমান হৈ যাব 12 সো 55/12 মানে কিমান হৈ যাব 4 48 তো কিমান হ'ব 7 70 কিমান যাব 5 12 60 so 4.5 60 10 তো 4.58 एम्पियर মান হ'ব ঠিক আছে যদি সিরিজত কানেক্ট কৰো তেতিয়া হলে কারেন্ট কিমান ফ্লো হ'ব 4.58 एम्पियर নেক্সট কি কৈছে যদি প্যাৰেলেলত কানেক্ট কৰে সাপোজ এইখন A প্লেট এইখন মোৰ কি B প্লেট সো এই দুইখন কি কৰিলে প্যাৰেলেলত কানেক্ট কৰিলে 220 ভল্টৰ লগত ওকে সো এটো A এটো B প্লেট সো দুইটাৰ ৰেজিস্ট্যান্স কিমান 24 এটো কিমান 24 ঠিক আছে তো মোৰ R ইকুইভেলেন্ট কিমান হ'ব 1/R ইকুইভেলেন্ট কিমান হ'ব so 1/24 plus 1/24 so 24 LCM আহিলে ইয়াত আহিব 2 so ultimately মোৰ R equivalent কিমান আহিলে 12 ohm আহিলে so তেতিয়ালে I কিমান হ'ব V/R so V কিমান 220/12 so কিমান হ'ব 110/6 and 55/3 so 55/3 কৰিলে কিমান হ'ব 3 1s are 3 25 so 3 8s are 24 3 3s are 9 so
so 18.33 ampere. So এই তিনিটা কণ্ডিশ্যনতে আমাৰ কাৰেণ্ট কিমান ফ্ল' হ'ব যদি পেৰেলেলত কানেক্ট কৰোঁ 18.33 এম্পিয়াৰ ছিৰিজত যদি দুইটা প্লেট কানেক্ট কৰোঁ আমাৰ হ'ব 4.58 এম্পিয়াৰ এণ্ড যদি আমি ছেপাৰেটলি কানেক্ট কৰোঁ তেতিয়াহ'লে হ'ব আমি 9.16 এম্পিয়াৰ চ' এই তিনিটা কণ্ডিশ্যনত ইমান কাৰেণ্ট আমাৰ ফ্ল' হ'ব চ' এইটোৱে আছিলে এই কুৱেশ্যনটোৰ আনচাৰ নেক্সট আমাৰ চ' আজিলৈ ইমানখিনিয়ে চ' গোটেইখিনি প্ৰব্লেমছ আমি কমপ্লিট কৰিলোঁ যিমানখিনি প্ৰব্লেমছ কিতাপত আছিলে আৰু প্ৰব্লেমছ আমি কৰিম নেক্সট ভিডিঅ' পাৰ্টত ঠিক আছে ফাৰ্ষ্ট আমি এই চেপ্টাৰটো খতম কৰি লওঁ অ'কে চ' আশা কৰোঁ এই ছেশ্যনটো তোমালোকৰ ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিবা যদি চেনেলটো নতুনকৈ চাইছা বা নতুনকৈ ফাৰ্ষ্ট টাইম চাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' কণ্টেণ্ট পাই থাকা যাতে তোমালোকৰ ষ্টাডিত হেল্প হয় ঠিক আছে তো ফাইন যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা কমেণ্ট কৰি আৰু প্লিজ গিভ দ্য ফিডবেক হাউ আই টিচ ডু ইউ লাইক মাই টিচিং ষ্টাইল চ' এই গোটেইখিনি কথা তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰিবা চ' আজিলৈ ইমানতে আমি ক্লাছটো সামৰিছোঁ নেক্সট টাইম আমি আৰু নেক্সট যিখিনি আমাৰ বাকী আছে টপিক সেইখিনি ডিছকাছ কৰিম চ' ফাইন তো আজিলৈ আহোঁ টেক কেয়াৰ বাই বাই এণ্ড লাভ ইউ অল এণ্ড প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল বাই বাই